স্বাগতম জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'ত আৰু আজি মই গৈছোঁ মানে আজি মই প্ৰথমবাৰৰ কাৰণে এটা শ্বুটিঙত গৈছোঁ মানে লঘু লতিগুটি বুলি এটা পাৰ্ট বাই পাৰ্ট এটা চেনেলত আপলোড হৈছিলে আজি এমাহৰ পৰা তো আজি পাৰ্ট 4টো শ্বুটিং হৈছে আৰু তাতে মই আজি গৈছোঁ শ্বুটিং স্পটলৈকে আৰু শ্বুটিং স্পটটোলৈকে ক'ত আছে মই নকওঁ আপোনালোকে চাই থাকিব লাষ্টলৈকে মই গোটেইখিনি কৈ আছোঁ তো এতিয়া বলক মোৰ লগত আপোনালোকক I've been getting out of bed these past few days. Think it's fair to be proud about it. I've quit ordering from all those fast food chains. I'm feeling better, there's no doubt about it. এই শিংৰা মাছ তাৰপিছত আৰু জাগা চিকিয়া নামটো চালো পিয়াজ চিয়াজ কি গিলা চিংৰা মাছ তাৰপিছত চিংৰা আছে পিয়াজ আছে চিকেন আছে ভোকে খাব লাগিব খানা খানা বম খানা এই শিংৰা আনছো চিংৰা মাছ তাৰপিছত কি আছে এটা চিকেন আছে আলু আছে পিয়াজ আছে আৰু এবাৰ বেগত কি আছে আমি বন্ধাকবি দি খাম মাংস কাপোৰ আৰু কিবা এটা বস্তু বটল থকা আনো লাগে দেখোন এইটো পানী বটল বন্ধাকবি দি মাংস খাম মাংস তো বলক আমাৰ লগত এতিয়া I've been getting out of bed these past few days. Think it's fair to be proud about it. I've quit ordering from all those fast food chains. I'm feeling better, there's no doubt about it. And my days are brighter, my shoulders are so much lighter. বাহিৰতো না এই তোমাৰ এই কেমেৰা দি ফটো উঠা এইবোৰ মই মানে একবাৰ এটা সেই ল'লোঁ এই আগতে সেই চলছিল নহয় ডিজিটেল কেমেৰা সৰু সৰু এটা সেই এটা আৰু আমি আহি বৰ্তমান কি জেগাটো মানে বগৰী এতিয়া আহি পালোঁ আৰু ইয়াতে আমাৰ এই হিৰো আছে আৰু এইপিনে ভাইটি হ'ব চাগে মোৰ ন ভাইটি আছে আৰু এইপিনে আমাৰ মেইন মালটো আছে এইটো মেইন মালটো স্ক্ৰিপ্টটো লৈ আহিছে তো ইয়াতে আমাৰ শ্বুটিং হ'ব ইয়াতে আৰু বেলেগ বেলেগ জেগাতো হ'ব তো দেখাই আছোঁ আৰু ল'ৰা একজন আহি আছে তেখেতক ৰৈ আছোঁ আমি তাৰপিছত আমি যাম শ্বুটিংখিনি আপোনালোকক দেখাই আছোঁ গোটেই কিবা অলপ মই আজি হিৰো বুলি মই নিজে গম পোৱা নাছিলোঁ এই মাত্ৰ ভাৰ্গৱে কৰাৰ পাছত গম পালোঁ মোকো মানে আমাৰ এই মালটোৱে ক'লা মালে আপনি এটা আৰু আমাক ইয়াতে ধুনীয়াকৈ চাহ দিলাক এই চাহ আমাক দিছে চিংৰা চাহ ভুজিয়া আৰু আমি এতিয়া চিংৰা চাহ ভুজিয়া খাম আৰু এই যে মানুহটো দেখছি এতিয়া ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত নাম আহিছিলে এই মানুহটোৰ দেখাই আছোঁ গোটেইখিনি আপোনালোকক চাই থাকবচোন লাষ্টলৈকে বৰ্তমান মই আছোঁ কিশোৰদাৰ ঘৰত আৰু এজন এনেকুৱা ব্যক্তি যি মানে 2020ত আপোনাৰ ইণ্ডিয়া বুক ৰেকৰ্ডছত নাম আহিছিল আৰু কি কাৰণে নামটো আহিছিল আপোনালোকক দেখাই আছোঁ 1 মিনিট আৰু এইজনে কিশোৰদা আৰু এখেতে 1 চেণ্টিমিটাৰৰ এটা কি হাতী আনিছিল মই 1 চেণ্টিমিটাৰত চন্দন কাঠত এটা হাতী বনাইছিলোঁ ইয়াৰ আগতো বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ মূৰ্তি বনাইছিলোঁ যিটো আপোনালোকৰ বৰ্তমান ভাৰতত তেনেকুৱা হোৱা নাই কাৰণ অতি ক্ষুদ্ৰ ইতিমধ্যে মই ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰিছোঁ আৰু পৰৱৰ্তী সময়ত ইয়াতকৈ ক্ষুদ্ৰ কৰি মই ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে চেষ্টা চলাই আছোঁ আৰু মই দেখিলোঁ আহি এটা চাউলতো হাতী এটা আঁকিছে এটা চাউলত এটা হাতী আঁকিছে মই দেখাই আছোঁ আপোনালোকক এইটো ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডৰ মেডেল হয় এইটো কলম আৰু এইখন আইডি নেকি এইখন আইডি দিলে আৰু এইখন কিতাপ দিছে ন এইখনত যিমান ৰেকৰ্ড হোল্ডাৰ আছে প্ৰত্যেকৰে ইয়াত এটা মানে নাম আছে ৰেকৰ্ড বুক হয় এইখন আচ্ছা যিমান এতিয়ালৈকে মানে 2020ক লৈকে আৰু 2020লৈকে আচ্ছা মানে এইখন কিতাপত 2020ক লৈকে যিমানে কৰিছে আৰু কৰিছে ইমানলৈকে মোৰ আছে পিছৰখনত উঠিছে মোৰ 2021ত উঠিছে আৰু এইখন চাৰ্টিফিকেট আৰু এই যে কলমটো আহিছে এইটোৰ দাম
কিমান 7,000 ন 7,000 টকা কলম এইটো ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত আহিছে আৰু এই যে যিহৰ কাৰণে মানে দাদাজনে ইয়াতে আছে এইটো দেখক এইটো কি ইয়াতে আছে আপোনাৰ একেবাৰে ক্ষুদ্ৰতম গড় এটা আছে যিটো আমাৰ অসমৰ সম্পদ বুলি কয় চন্দন কাঠৰ আৰু একেবাৰে ক্ষুদ্ৰ এইটো কাছ আছে তাৰপিছত আপোনাৰ এইটো হাতীৰ কাৰণে মই ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰিছোঁ এইটো হাতী আৰু আপোনাৰ আছে এইটো আছিল আপোনাৰ পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিল তেখেত পদ্মনাথ গোহাঁই বৰুৱা আৰু বিভিন্ন ধৰণৰ ট্ৰাই কৰিছোঁ মই ধৰক ইয়াতে এটা চাউলত মই এটা হাতী আঁকিছোঁ এইটো কেমেৰাই ঢুকি নাপাব খুব ক্ষুদ্ৰতম লাইভত আঁকিব লাগিব ন এইটো লাইভ মানে ইহঁতে চাই থাকিব আৰু এইবোৰে আমাৰ অসমৰ টেলেণ্ট বুলি কয় আৰু নেক্সট আৰু কিবা কাৰণে কৰি থকা বুলি ক'লে মই সুধি আছোঁ আপোনাৰ লগত দেখাম এতিয়া আমি শ্বুটিঙৰ কাৰণে ৰেডি না আৰু এইটো আমাৰ ডাইৰেক্টৰ চাহাব আৰু চেনেলটো আছামিজ নেটৱৰ্ক বুলি চেনেলটোত আপলোড হ'ব অলৰেডি এমাহমানৰ পৰা হৈয়ে আছে নেক্সট উইকত দি দিম বাকী চেনেলটোৰ স্বত্বাধিকাৰী এখেতে হয় আৰু এই দাদাজনে আৰু এটা বস্তু বনাই আছে এইটো হৈছে নেকি কমপ্লিটটো হোৱা নাই এইটো যেতিয়া তেখেতৰ মৃত্যু হৈছিল ভূপেন হাজৰিকাদেৱৰ তেতিয়াই মই তাৰ 3 দিন পিছতে এইটো বনাইছিলোঁ মোটামুটি 40% আমাৰ হৈ গ'ল আৰু এতিয়া আমি ইয়াতে আছোঁ ইয়াতে এইখন যে আছে বাঁহৰ সাঁকোখন তাতে আমাৰ শ্বুটিং হ'ব আৰু এইপিনে শ্বুটিং কৰি ভাগৰি পৰিছে ইয়াতে লাষ্টত শুই দিছে এইটো আৰু মানে মিশ্ৰতা আছে ফফলা আমাৰ মানে আজি ৰঘুল লতি ঘটি পাৰ্ট 5 লাষ্ট মানে চিন নেক্সট আপোনাৰ নেক্সট উইক মানত হ'ব পাৰে নহ'ব পাৰে আহি আছে ৰঘু আৰু ফফলাৰ কাহিনী তাৰে ফফলা হ'ল এইটো ফফলা একদম নাক একদম এই কালভাৰৰ দৰে নাকত ফুটাটো দেখে দে একদম ফুটা চক নাকৰ একদম বম ফফলা নাকৰ সেইকাৰণে নাম হৈছে ফফলা কালভাৰ আন আৰু এইপিনে আপোনাৰ শ্বুটিং চোৱা মানুহ এইপিনে গোটেই শ্বুটিং চোৱা মানুহ আছে ইয়াতে ভালকৈ গম নাপায় মই জুম কৰি দেখাই আছোঁ ৰ'ব আৰু এই ইয়াতে এখন চাং এখন আছে আৰু ইয়াতে কাষতে শিৱ মন্দিৰ এইটো মানে ধুনীয়া পৰিৱেশ এটা এইটো বগৰীহাটীৰ ফালে আছে ময়ো অলপমান অভিনয় কৰা অলপমান দেখাই দিছোঁ আপোনালোকক ভালকৈ আহিব আৰু গোটেই আছামিজ নেটৱৰ্ক চেনেলটোত তাতে চাব মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত তো এইখিনি মোৰ অলপমান দি দিলোঁ অলমষ্ট আমি 80% শ্বুটিং আমি শেষ কৰিলোঁ আৰু এইটো আমাৰ ডাইৰেক্টৰ চাহ হৈছে এইবাৰ কাহিনী আগতকৈ আপোনালোকে বহুতখিনি ভাল পাব বুলি মানে এটা কিবা এটা মনৰ বিশ্বাস আছে তো আপোনালোকে ভাৰ্গৱ ব্লগছ বুলি যিটো মানে চেনেল আছে মানে ই বহুত কষ্ট কৰি মানে চেনেলটো মানে সেই কৰিছে মানে চলি আছে ভাইটি হয় মোৰ ইয়াক প্ৰথমবাৰৰ মানে আজি মানে লৈ আহিছোঁ আমাৰ আছামিজ নেটৱৰ্কত মানে শ্বৰ্ট ফিল্মত তো ইয়াৰ চেনেলটো সকলোৱে ছাপোৰ্ট কৰক ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে আমাৰ আছামিজ নেটৱৰ্ক যিটো ইউটিউব চেনেল সেইটোও আপোনালোকে সকলোৱে আদৰি লওক আৰু এইখিনিয়ে মানে আৰু চেনেলটো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু চবে পাই যাব আৰু এইপিনে আমাৰ কিশোৰ দা আছে নমস্কাৰ আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব কাৰণ আমি উৎসাহিত হ'ম যদি আপোনালোকে কমেণ্ট কৰে বা লাইক কৰে আগলৈ এনেকুৱা ভিডিঅ' দিবলৈ কষ্ট কৰি ভিডিঅ' এটা বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ এই গৰমত আপোনালোকক দেখাই পাইছে আৰু এইপিনে আমাৰ অডিয়েঞ্চ আছে অডিয়েঞ্চৰ পৰা অলপ ফিডবেক লওঁ কেনেকুৱা লাগিছে মানে শ্বুটিং চাই কিনে হয় ভালে লাগিছে আৰু আপুনি নিজে অভিনয় কৰিছে কেনেকুৱা আজি মানে ভাল লাগিছে আপোনালোকৰ লগত কৰি যিটো ফিলিংছ সেইটো ভাল লাগিছে আৰু থেংক ইউ আৰু এইটো আমাৰ দাদা শ্বুটিঙত মানে এক্টিং কৰি বৰ্তমান ভাগৰি বস্তি একদম মানে কি ক'ম আৰু একদম আৰু ৰ'দো বহুত ৰ'দ আছে আৰু এইপিনে আছে মোৰ লগত
মোৰ চিন এটা আছে ইয়াৰ লগত মানে ফ্ৰী ফায়াৰ খেলা চিন এটা আছে এইটো ধামাকাটা চিন হ'ব আৰু এইটো চাই থাকিব আছামিজ নেটৱৰ্কত দিম এইটো ভাৰ্গৱ ব্লগছ আপোনালোকে চাওক আমাৰ আছামিজ নেটৱৰ্কৰ ডিছক্ৰিপশ্যনত লিংকটো পাব ভিডিঅ'টো চাব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব চাই থাকক আৰু বাকী ডাইৰেক্টৰ চাহাব প্ৰডিউচাৰ দুয়ো আলোচনা কৰি আছে দিয়কচোন আৰু ডাইৰেক্টৰ চাহাবৰ অৱস্থা নাই সিগনেচাৰ কি সিগনেচাৰ ষ্টেপ না কি সিগনেচাৰ ষ্টেপ একবাৰ ষ্টেপটো দি দিয়কচোন সিগনেচাৰ ষ্টেপটো দি দিয়ক একবাৰ না একবাৰ দিয়ক মানে কিশোৰ এতিয়া একবাৰ সিগনেচাৰ ষ্টেপটো দিয়কচোন কিশোৰ কিবা চিগনেচাৰ আনিবা দে তাৰে লৈ এটা কাহিনী আছে আপোনালোকে ছাছপেন্সত থকা হয়তো চালি গম পাব আপোনালোকে এতিয়া কৈ নেদাওঁ বৰ্তমান আমাৰ শ্বুটিং আজি শেষ বৰ্তমান 5:30 বাজিল আৰু খানা পিনা খোৱাই নাই আমি এতিয়াও শ্বুটিং কৰি থাকাতে পুৰা ব্যস্ত গোটেইকেইটা আৰু এইবাৰ কাহিনী ধামাকা পাব আপোনালোকে চাই আগত কৰি বহুত ভাল পাব বিশ্বাস আছে অৱস্থা একদম গোটেইখিনি আছে ইয়াত আছে আপোনাৰ ৰোমান্টিক আছে ইয়াত আছে কমেডি ইয়াত আছে দুখ গোটেইখিনি কমপ্লিট ঘৰুৱা কাহিনীৰ লগতে এটা আপোনালোকে হাস্যমধুৰ কাহিনী পাই যাব এইটো ঠিক আছে মই ভিডিঅ'টো আজি ইমানতে এৰিলোঁ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ